আজি ৰাতিপুৱাই মই ওলালো আমাৰ গাঁৱৰে নামঘৰলৈ বুলি। এইফালে আকৌ বতৰটো ৰ'দো নাই দিয়া বৰষুণো নাই দিয়া, মানে মাজতে চলি আছে। এইফালে আকৌ বতৰে বতৰৰ কাম কৰক আৰু মানুহে মানুহৰ কাম কৰো বুলি মই আহি গলো নামঘৰলৈ বুলি। সঁচাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আগবঢ়াই থৈ যোৱা আমাৰ সমাজলৈ যিবোৰ অৱদান আছে সেইবোৰ সঁচাকৈ লেখত ল'বলগীয়া আৰু আপুৰুগীয়া সম্পদ নহয় জানো। সেই সকলোখিনি অৱদানৰ ভিতৰৰে এখন হৈছে প্ৰাৰ্থনা সমাজ, যি নেকি আমি সকলোৱে দেওবাৰৰ দিনাখন নামঘৰত একেলগে মিলি পিনি ডাঙৰ সৰু বয়োজ্যেষ্ঠ সকলোৱে মিলি পিনি প্ৰাৰ্থনা শিকো। অৰ্থাৎ বয়োজ্যেষ্ঠ বাপকেইজনে আমাৰ সকলো ল'ৰা ছোৱালীকে শিকাই দিয়ে কেনেকৈ কৰিব লাগিব বা কেনেকৈ প্ৰাৰ্থনা গীত মাত গাব লাগিব। নামাকৰণ কৰি ক'বলৈ গ'লে এইখন সমাজৰ নাম হৈছে তৰুণ বিদ্যাৰ্থী সমাজ। আনহাতে নামঘৰৰ পৰা আহি মই কাপোৰ কানি সলাই মেলি এইফালে দেখিছে নহয় মুখ হাত ধুই ললো। যিহেতু মই ৰাতিপুৱাই গলো নামঘৰলৈ আৰু দেওবাৰৰ দিনটোতো স্কুলৰ ইউনিফৰ্ম ধুবলৈ থাকে, সেইবাবে সেয়াও ধুই মেলি মই দোকানখন খুলি ললো। ঘৰত মা নাথাকিলে সকলোবোৰ কাম ময়ে কৰিবলগীয়া হয়। ৰুটি চুটি বনাই খাই মই দোকানলৈ আহিলো। আজিলৈ বাই।